তো নমস্কাৰ সকলোকে আৰু আজি মই আপোনালোকক সুন্দৰ ভিডিঅ' এটা মই দেখাই আছো মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু ফেচবুকৰ জৰিয়তে আপোনালোকে চাই থাকিব আৰু মই ভিডিঅ'টো কেনেকৈ কৰোঁ এইখিনিও মই দেখাই আছো মোৰ যিখিনি জগাৰখিনি মই প্ৰথমতে দেখাইছো আহক প্ৰথমতে আপোনালোকে চাওক ধুনীয়া এইটো প্লাষ্টিকৰ আধা লিটাৰৰ বটল মই সুন্দৰ কৰি মানে ৰছী দি চাওক পুৰা টাইট কৰি বান্ধি লৈছো আৰু এইডাল বহুত দীঘল লাঠি চাওক এতিয়া হোক আপোনালোকক যিটো মেইন ভিডিঅ'টো মই দেখাইছো নিশ্চয় আপোনালোকে দেখাই পাইছে চাওক কি ধুনীয়া কৰি মাতি আছে আৰু মুখ মেলি আছে মানে কিয় মুখ মেলিছে হয়তো আপোনালোকে গম পোৱা নাই মই সকলোখিনি আপোনালোকক আজি জনাই আছো মোৰ মানে মোবাইলটো দেখা পাইছি পাই ভাবছি মানে কি বস্তু আহিল হঠাৎ আজি সেইকাৰণে হয়তো ভয় খাইছি আৰু যিমান যি হ'লেও জীৱ জন্তুবিলাকে গম পায় কিবা এটা আগত যোৱাৰ পিছত সকলোখিনি গম পায় তো যিয়ে নহওক আপোনালোকক দেখাই আছো মই যিমান পাৰোঁ সিমান আপোনালোকে শেষকলৈকে চাই থাকিব ভিডিঅ'টো আৰু মাক আহিব মাকে আধাৰ খোৱাখিনিও মই আপোনালোকক মোৰ কেমেৰাত বন্দী কৰি সেইখিনিও মই দেখাম আৰু চাওক কি ধুনীয়া কৰি পাখি চাখি আহি গৈছে ডাঙৰ হৈছে আৰু খুব বেছি 3 দিন বা 4 দিন পিছত ইয়াতে উৰি যাব পৰা হ'ব মাকটো আহি আছে ৰ'ব আপোনালোকক সেইখিনিও মই দেখাইছো এই চাওক মাক আহিল চাওক মাকটো কি মৰম লাগে চাওক চাবচোন কি ধুনীয়া কৰি ইহঁতক আধাৰ খুৱাব দেখা পাইছে আপোনালোকে তো যিয়ে নহওক এই ভিডিঅ'টো মই বহুত কষ্ট কৰি বনাইছো অসমৰ ৰাইজৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় যদিহে ভাল পায় প্লিজ মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত ওচৰত থকা গছখিনি মই দেখাই আছো জয় অসম জয় জুবিন দা।